ভিউৱাৰ্ছ আমি ওলাইছোঁ বিয়া খাবলৈ কৈছিলোঁ নহয় ব্লেক কি মানে কালাৰটো ফিল্টাৰটো ব্লেক কি টাইপ লৈ লৈছোঁ আমি ওলাই গৈছোঁ তো বিয়া খাব যাওঁ গৈ আছোঁ আমি মানে বেলেগত থিমগৈ আৰু আপোনালোকে চাই থাকক ভতিজাৰ বিয়া আৰু আমি তিনিজনী আৰু দেউতাক আমি চাৰিটা গৈ আছোঁ বিয়া খাবলৈ গৈ আছোঁ নেল পলিচ ল'বলৈ সময় নহ'লে মোৰ মানে চাওক অফিচৰ পৰা আহি পাইছোঁ নেল পলিচ ল'ব টাইম নাই লগাই আছোঁ মানে আপোনালোকৰ আকৌ দেখিছে ঘৰতো ওলাই আছিলে আধা ঘণ্টামান কথা নহয় শুনক ৰাইজ মই চব অফিচৰ পৰা আহি পাইছোঁ এই 5টা বজাত তো মোৰ ওচৰত টাইমেই নাছিলে মই জেণ্টে ওলাইছোঁ আৰু এই ছোৱালীজনী ইমান দেৰি আইনত থাকে নহয় মোক ফোন কি আৰু তাকে এয়া নেল পলিচ ল'বলৈ সময় নহ'লে এতিয়া গাড়ীতে নেল পলিচ লগাই আহি আছে আপোনালোকে দেখুৱাই আছোঁ বিয়া আমি দেখুৱাই থাকিম বিয়া চাই থাকক মানে মইতো দে এয়া পিন্ধি কৈ পেলাই ফুল অফ সাফোকেশ্যনত ভগি আছোঁ আৰু মোৰ মানে এনেকুৱা ফিল আহিছে মই যে দৰাৰ লগত নাযাওঁ মানে আৰু মানে এতিয়া মানে দুটামান ভিক্ষাৰী আছে আৰু এটা এইটো দুইটাই মোক কি কৈ আছে গম পাইনে তুমি বা ব'লা কাৰণটো এটাই বোলে মই যাব পালে মানে চক দে মই যদি যাবলৈ পাওঁ মোৰ মাহী যাব মানে মহা গ'লে মাহী যাব মাহী গ'লে আপোনাৰ ছোৱালীকেইজনী যাবলৈ পাব মই গ'লে মা যাব মা গ'লে ভণ্টি যাব মানে ডিপেণ্ড কৰে মোৰ মানে মই যাম নে নাযাওঁ এতিয়া ভাবি আছোঁ যাওঁ নে নাযাওঁ মই তাকে কৈছোঁ ভৰিকেইটা অলপ মোহাৰি দিয়ে তাৰপৰা শুনক দে মোৰ মানে শিল যোৱা মানে চলটো অকণমান এৰাই গৈছিলে ভণ্টিয়ে মানে ফেবিকুইক লগাই হিলযোৰ মোহাই কৰি দিছে মানে যে বা বৰ মানে আৰু আজি জানে আহোঁতে মোৰ হিল চাফা কৰি দিছে মানে ৱাও হোৱাতে লিগিৰি মানে কাম কৰা এটা আপোনালোকৰ যদি এলেহুৱাৰ লিমিট থাকে এলেহুৱাৰ মানে শেষ লিমিটটো আছে শেষ লিমিট নহয় মানে চাওক এই মানে মোক ইমান হেল্প কৰে তো চি ইজ ভেৰি গুড মানে আপোনালোকক যদি কাম কৰা ছোৱালী লাগে বা লিগিৰি লাগে ইউ কেন কণ্টেক্ট মি আপোনালোকে মোক মেইলত কণ্টেক্ট কৰিব smritirekhadas2019@gmail.com বা smritirekhadas বা জ্যোতি স্মৃতি 369 জ্যোতি স্মৃতি ব্লগ আপোনাৰ 20
কণ্টেক্ট কৰিব এইবোৰ নহ'লে আপোনাক কম পইচাত মই আপোনাক আজি ভাল কাম কৰা দিওঁ চিজ বহুত ধুনীয়া কাম কৰে চফা চিকুণ কৰে খানা চানা বনাই অ'কে এনাৰ্জি ৱেষ্ট কৰিবলৈ মানা কৰিছে মানে তাই লাজ পাইছে অ'কে বাই এনেই মোৰ ভণ্টি হয় এজনী মোৰ বৰী হয় দেখাইছিলোঁ এজনী মোৰ ভণ্টি চি ইজ ভেৰি হাই ক্লাছ গাৰ্ল মানে মই তাইৰ ষ্টেণ্ডাৰ্ডত ইংলিছটো ক'ব নোৱাৰোঁ মানে বুজিছে নহয় বহুত হাই ফাই ইংলিছ মানে ফৰেনৰ টাইপৰ ছোৱালী মানে আৰু আমাৰ নিচিনা মিডিল ক্লাছ লোৱাৰ কি কয় চি ডাজ নট নে কি কয় চি ইজ নট চুইটেবল নেকি ৱৰ্ডটো কি কয় টলাৰেট নে কি কৈছে মই পাহৰি দিলোঁ তোমাৰ ইংলিছটো তাৰমানে ফৰেনাৰ মানে বুজিছে নহয় মই হ'লো জাপানৰ হে আপোনাক মই জাপানৰ হাই সেইটো কাবালি চবৰে মানে চব মই চবৰে জেঠাই আমি গৈ আছোঁ 11টা বাজিলে আৰু কইনা আনিবলৈ হাই বোলে ধুনীয়া লাগিছে দেই আমি আনিছোঁ কইনা আনিবলৈ আমি জীৱনত প্ৰথম চাই দিয়া আছা ন কলা মলাকে ওলাইছা কে আমাক হে ভগৱান ভয় লাগিছে ওচৰলৈ আছো তোৰ কলা কলা লাগিছে ওচৰলৈ অলপ পোহৰটো কম হৈছে ভয় লাগিছে নাই অলপ বিন্দাস নে একদম বিন্দাস টোপনি হৈছে নেকি নাই নহয় ছোৱালী আনিব যাব তই মানে সি এতিয়া গহীন হৈ গৈছে অলপ বিয়া পতাৰ আগতে চব এতিয়া চিৰিয়াছ হৈ গ'লচোন চব প্ৰুফ আছে জিন্তু দা পাত্তাই দিয়া নাই বৌয়ে ফোন কৰিছে জিন্তু দা এইফালে চাই দিয়া আকৌ হাঁহি দিয়া কইনা আমাৰ বৌয়ে নেদেখা মুখখন কইনাৰে একো ৰাখিব নহয় ৰাতি টোপনি ক্ষতি কৰাৰ পাছত এয়া আমাৰ গতি চকু মেলিবই পৰা নাই মানে চকু মেলিয়ে নাখায় ইমানেই টোপনি কি হ'ল মই নহ'লে নহয় নেকি তোৰ জীৱনত একো চল নিজৰ কাৰণে মোৰ কাৰণে
নালাগে তোৰ কিবা লাগে নেকি কি আৰু কিবা আনিলে খা তো? নি খা কি আনিলে তো? কেনেকৈ খাবলৈ? কিনিতে খাব লাগিব বেয়া খালে দো অকণমান দো টুকুৰা এটা আৰু খা যি খা কিবা লাগে যদি কি আমি গোটেই ৰাতিটো টোপনি ক্ষতি কৰি পেলাই এতিয়া ফাইনেলি আমি ঘৰ যাম আমি ফাইনেলি আমি 400 টকা মিঠাই খাইছোঁ फाइनली वी आर होम ये हमारा होम है